নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকলৈ আজি অফলা আৰু কফলা কেনেকৈ মাতিব লাগে তাৰ কালাংঘটো দি আছো অ আ ৰস্বই দীৰ্ঘই ৰস্বউ দীৰ্ঘউ ৰি এ ঐ উ ঔ এখিনি ঠিকে থাকিল কফলাখন মাতুতে কিন্তু ইয়াৰ অকণমান ব্যতিক্ৰম আছে যে আমি কিছুমান শব্দ কিছুমান বৰ্ণ উচ্চাৰণ কৰোঁতে বেলেগ বেলেগকে উচ্চাৰণ কৰোঁ যেনেকৈ ক খ গ ঘ ঙ যিটো আমি ঙ বুলি কওঁ উঙ বুলি কওঁ এইটো আচলতে উচ্চাৰণ ঙ হয় প্ৰথম ছ প্ৰথমতে আছে কাৰণে ইয়াক প্ৰথম ছ ইয়াত দ্বিতীয় ছ বৰ্গীয় জ যাক আমি বৰ্গীয় জ বুলি কওঁ এইটো বৰ্গীয় জ জ ন ন্য ন্য এটো ন ইয়াত মূৰ্ধন্য ত মূৰ্ধছত লাগিব মূৰ্ধন্য ত মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ঢ মূৰ্ধন্য ন মূৰ্ধন্য তটো কিছুমানে উচ্চাৰণ কৰতে মুন্ত মন্থ এনেকৈ উচ্চাৰণ কৰে মন্যত এইবিলাক কিন্তু উচ্চাৰণ নহয় এটো দাঁতত লাগে কাৰণে ইয়াক কোৱা হয় দন্ত ত দন্ত ঠ দন্ত ড দন্ত ঢ দন্ত ন এই যে দন্ত দাঁতত লগাই ক'ব লাগে বৰ্ণটো দন্ত ত উচ্চাৰণ কৰোঁতে সদায় শুদ্ধ উচ্চাৰণ কৰিব লাগে প ফৰ লাইনটো উঠত হয় ওষ্ঠ বৰ্ণ সেইকাৰণে ইয়াক প ফ ব ভ ম একে থাকিব কিন্তু অন্তস্থ জ ২৯টা জ নহয় অন্তস্থ জ ৰ ল অব ৱব্য নহয় ইয়াক কোৱা হয় অব তালব্য খ তালিব্য নহয় তালব্য খ মূৰ্ধন্য খ দন্ত খ হ ক্ষীয় হক্ষ্য যিবিলাকে কয় হক্ষ্য হ'ব নালাগে ইয়াক কোৱা হয় ক্ষীয় ক্ষীয়ৰ পিছত ইয়াত মূৰ্ধন্য ড আৰু বিন্দু আছে সেইকাৰণে ইয়াক মূৰ্ধন্য ড বিন্দু ৰ মূৰ্ধন্য ড বিন্দু ৰ শুদ্ধ উচ্চাৰণ এইটো কিন্তু ড বিন্দু ৰ এনেকৈ ক'লেও শুদ্ধ হ'ব ড বিন্দু ৰ ধ বিন্দু ৰ অন্তস্থ জ বিন্দু য় কিন্তু ইয়াৰ উচ্চাৰণটো অন্তস্থ য় জ ইয়াত মই যেতিয়া শব্দ লিখি দিম পিছৰ কালাংঘত তেতিয়া য় আৰু জ এই বস্তুটো দি দিম আজি মই ইয়াক কৈছোঁ যে অন্তস্থ জ বিন্দু য় খণ্ডত খন্ত্যাত হলন্ত খাত্ত সত্ত এইবিলাক নহয় ইয়াৰ নাম হৈছে খণ্ডত ইয়াৰ দন্ততৰ পৰা অৰ্ধ অংশ যাৰ কাৰণে ইয়াৰ নাম খণ্ডত অনুসাৰ বিসৰ্গ চন্দ্ৰবিন্দু এনেকৈ স্পষ্ট উচ্চাৰণেৰে যেতিয়া আমি বৰ্ণবিলাক উচ্চাৰণ কৰিম তেতিয়া শব্দ কওঁতেও আমাৰ নিশ্চয় শুদ্ধ হ'ব আজিলৈ এইখিনি দিলোঁ নমস্কাৰ পিছৰ কালাংঘত কেনেকৈ লিখিব লাগে এই কথাটো দি দিম ধন্যবাদ।